হেল্ল' ৰিয়ান, গুড মৰ্ণিং। মোৰ ব্লগৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ধুনীয়াকৈ মুখখন ধুই আহিলোঁ, চাহ খাওঁ। তাৰপিছত মোৰ আলহী আছে আজি, আপোনালোকক দেখুৱাম আহিলে। মোৰ বাইদেউহঁত আহিব গুৱাহাটীৰ পৰা। মই এতিয়া ৰাতিপুৱাৰ চাহকাপ খাব ওলাইছোঁ। বাইদেউহঁত আহিছে, বাইদেউহঁতক চাহ দিছোঁ। এইটো বাইদেউ, এইটো ডাঙৰ বাইদেউ, এইজনী মাজু বাইদেউ, এইজনী সৰু বাইদেউ, আৰু এজনী আছে মিৰ্জাৰ বাইদেউজনী। তেওঁ আহিলে দেখুৱাই দিম আৰু আপোনালোকক। এতিয়া অলপ ঠাণ্ডা দিয়ক বাইদেউহঁতক, ঠাণ্ডা অলপ খাই লওক, গৰম যায়। তাৰপিছত অলপ পিছত আকৌ ভাত খাব। বাইদেউহঁতক এতিয়া ভাত দিছোঁ, ভাত খাই আছে। আৰু এটা বাইদেউ তলতে খাইছে, গৰম কাৰণে। এতিয়া বাইদেৱে এটা নাম গাব, আপোনালোকে চাওকচোন। গৰ্ভৱতী হলো স্বামীৰ আগত ওলাম কেনে কৰি কিয় নমৰি মই গলো কিয় নমৰি মই গলো না যোৱা ৰাণী যোৱা গৈ এই কথা ৰাখিবা গোপনে ৰাণী যোৱা গৈ। বাহ বাহ, ধুনীয়া হৈছে। নাৰদৰ কথা শুনি মায়া পাতিলাৰ কতে ৰূপ ধৰি চলে ৰাণীৰ কাষে ৰূপ ধৰি চলে ৰাণীৰ কাষে উগ্ৰসেন ৰূপ ধৰি চলে ৰাণীৰ কাষে হ'ল, বিশেষ কাম নাই। তাৰপিছত আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।